নমস্কাৰ। আজি এটা কুঁৱৰীৰ ওপৰত মই ভিডিঅ' বনাব আহিছোঁ। সকলোৱে সুধিছে, সকলোৱে গ্ৰুপত আলোচনা কৰি আছে যিহেতু SSCGD এপইণ্টমেণ্টবিলাক আহি গ'ল বা সকলোৰে এপইণ্টমেণ্টবিলাক ডাউনলোড কৰি ল'লে। আজি সেইটো বিষয়ে অকণমান কথা পাতিম। আজিৰ এই ভিডিঅ'টোত আমি কোৰ্টৰ বিষয়ে কথা নকওঁ। যদি কুইক এটা ক'ব খোজোঁ, কলকাতা হাইকোৰ্টৰ যিটো কেছ আছিল, তেওঁলোকে দুবাৰ কেছ কৰিলে আৰু তেওঁলোকৰ কেছটো ডিছমিছ কৰিছে। তেওঁলোকে প্ৰায় 250-300 মান এডমিট কাৰ্ড, PRC এইবিলাক ফেকবিলাক দিছিল কোৰ্টত, কিন্তু কোৰ্টে এইবিলাক এনাফ নহয় বা এইবিলাক মানে প্ৰয়োজনীয় বা ইম্পৰ্টেণ্ট নহয় বুলি কৈ কোৰ্টটো কেছটো ডিছমিছ কৰি দিছে। তেওঁলোকৰ এনাই গ'ল দুটা কেছ, এটাত প্ৰায় 50,000, নেক্সটটোত নতুনটোত 1 লাখ টকা দি মানে কেছ কৰিছিল। তেওঁলোকৰ এনেই গ'ল। এইটো এটা কুইক আপডেট আছিল। বাকী আমি যদি কথা পাতোঁ আমাৰ মেইন টপিক, জইনিং টাইমত কি জব PRC লাগিব নেকি, নে যিখন আমাৰ এডুকেশ্যনেল PRC বা আমাৰ কোৰ্টৰ এফিডেভিট আছে এইখন দি চলিবনে, সেইটোৰ বিষয়ে সকলোৰে এতিয়া মানে চিন্তা হৈ আছে। কাৰণ সকলোৱে যিহেতু প্ৰথমবাৰ জইনিঙত যাব, তো এটা ভয় থাকে যে কিবা এটা মই ডকুমেণ্ট নিদিলে মোৰ খেলি মেলি যাতে ক'তো নালাগে, তাৰ বাবে সকলোৱে কথাটো ভাবি আছে নিশ্চয়। তো মই এই বিষয়ে যেতিয়া কালি গম পালোঁ এনেকুৱা হৈ আছে বুলি, দেন মই কি কৰিলোঁ, যোৱা বছৰ SSCGD জইনিং কৰা মোৰ বহুকেইজন বন্ধু BSF CSF এনেকুৱা কে থকা তেওঁলোকক মই ফোন কৰি সুধিলোঁ আৰু তেওঁলোকৰ পৰা ডিটেইলছখিনি ল'লোঁ। তো তেওঁলোকৰ পৰা মই গম পালোঁ যে জইনিঙৰ টাইমত জব PRC নিব লাগিব বুলি তেনে কোনো কথা নাই বা তেনে কোনো ইম্পৰ্টেণ্ট নহয়। নিজৰ যিখন এডুকেশ্যনেল PRC আছে নাইবা কোৰ্টৰ এফিডেভিটখন যিখন লগত আছে সেইখন আপুনি বিন্দাছ মানে জইনিং কৰিব পাৰিব। ইয়াত কোনো টেনশ্যনৰ কথা নাই বা আপোনাক জইনিং কৰিব নিদিব বা জইনিঙৰ পৰা পঠাই দিব, তেনে একো কেতিয়াও নহয়। বিন্দাছ আপুনি এই দুখনক লৈ যাওক যি আছে। আৰু লগতে কওঁ, যিটো সেইখনত লিখা আছে, এপইণ্টমেণ্টখনত যিটো লিখা আছে কেৰেক্টাৰ চাৰ্টিফিকেট, সেইখন বনাই নিব, এডুকেশ্যনেল ডিটেইলছখিনি জেৰক্স কৰি নিব, লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংকৰ বহি এইখিনিতো জেৰক্স নিবই, লগতে বহু কপি প্ৰায় 16-17-20 কপিমান পাছপৰ্ট চাইজ ফটো লগত লৈ যাব। এইখিনি ইম্পৰ্টেণ্ট হয়। বাকী কিবা কিবি ডকুমেণ্ট লগা থাকিব আপোনাক, পিছত সেইখিনি ঘৰৰ মানুহে প্ৰভাইড কৰিব। তো তাক কৰিব লাগিব। তাৰ বাবে ঘৰত সকলো ডিটেইলছৰ নিজৰ ডকুমেণ্টৰ একোটা জেৰক্স কৰি ছেট ঘৰত থৈ গ'লে হ'ল। যেতিয়া ঘৰৰ পৰা কিবা ডকুমেণ্ট বনাই পঠাব লাগে, তেতিয়া ঘৰৰ মানুহে যাতে ইজিলি কৰি দিব পাৰে, কাৰণ চাৰ্কল অফিচৰ পৰা মাতিব পাৰে। তো এইখিনিয়ে মেইন কথা আছিল, চিন্তা কৰিব লগা নাই। যি লিখা আছে এইখিনি নৰ্মেলি লৈ যাওক, যি আছে নিজৰ হাতত। এডুকেশ্যনৰ PRC বা তেনেকুৱা কথা নাই একো। এইটোৱে মই আজি ক্লিয়াৰ কৰি দিম। আৰু শেষত মই চাকৰি পোৱা সকলোকে আকৌ এবাৰ বহুত শুভকামনা দিলোঁ। আই হোপ আমি সকলোৱে আপোনালোকৰ বা তোমালোকৰ দৰে এপইণ্টমেণ্ট ল'লেও সক্ষম হ'ম। যিহেতু আমি এতিয়াও যুঁজি আছোঁ, তোমালোকক অকণমান যুদ্ধখন পাছ কৰি গ'লা, আমিও তোমালোকৰ পিছে নিশ্চয় এদিন ওলাই আহিম অৱশেষত। এইখিনিতে মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।